Good morning, guys. আজি এটা নতুন দিন। আজি ডে নাম্বাৰ 12 আসলতে 12 নম্বৰ দিন আজি আমি ফুৰিবলৈ অহাৰ আমাৰ অল ইণ্ডিয়া ৰোড ট্ৰিপৰ। এতিয়া ৰাতিপুৱা 5:30 হৈছে। সব ৰেডি, এতিয়া গাড়ীত বস্তু ভৰাই আছোঁ। আজি আমাৰ ডেষ্টিনেশ্যন হ'ল ৰামেশ্বৰম। এয়া বস্তুখিনি প্ৰায় আমাৰ ভৰাই হৈছে। ৰাতিপুৱা সদায় 10-5 মিনিট আমাৰ এইখিনি কামত লাগে। এয়া চাওক ভেলুপুৰমত আমি থকা যিটো লজ, একদম ঘৰুৱা এটা জেগা। চাওকচোন তেওঁলোকৰ মন্দিৰটো কেনেকুৱা, নিজৰ আমাৰ ঘৰৰ যেনেকৈ গোঁসাই ঘৰ, তেওঁলোকৰ নিজৰ গোঁসাই ঘৰ নিচিনাকৈ মন্দিৰ বনাই থোৱা আছে ঘৰতে। এই বস্তু সোমোৱাইছে বাবুলা প্ৰাঞ্জল দাই। চৰাইজ আমি সাজু হ'লোঁ, চব মানুহবিলাক উঠি আছে। এইখনতে আমি থাকিলোঁ ভগৱানৰ নাম লৈ। আকৌ আজি আমাৰ 11 নম্বৰ দিনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ অসমৰ মেইন ৰাস্তাটো আমি নেশ্যনেল হাইৱে 37 বুলি কওঁ, আৰু 38 নম্বৰটো কোন আজিলৈকে চোৱা নাছিলোঁ, আজি গম পালোঁ যে এতিয়া ভিল্লুপুৰমৰ পৰা এতিয়া ত্ৰিচুৰৰ ফালে এই ৰাস্তাটো নেশ্যনেল হাইৱে 38, 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আজি ভিল্লুপুৰমৰ পৰা আপোনাৰ ৰামেশ্বৰমলৈ প্ৰায় 350 কিলোমিটাৰ। ইয়াতে 6.5 ঘণ্টা দেখুৱাইছে আমাৰ মেপত, গুগল মেপত। আমি ৰামেশ্বৰম আচলতে পোৱাকৈ কথা আছিলে আপোনাৰ প্ৰায় ইভিনিং টাইমত, কিয়নো কালি মহাবলীপুৰমৰ পৰা আমি অহা কথা আছিলে। আজি আমি প্ৰায় 120 কিলোমিটাৰ এডভান্স হৈয়ে থাকিলোঁ। গতিকে আমি এইটো হিচাপত আমি 12-12:30 বজাৰ ভিতৰত পাই যাবগৈ লাগে। ৰামেশ্বৰমত আমি 3 নাইটছ থকাৰ কথা আছিলে। গতিকে আজিৰ দিনটোও যদি পাই যাওঁ, আমি আজিৰ দিনটো আৰু কাইলৈ দিনটো চালেই হয়তো আমাৰ গোটেইখিনি ফুৰি হৈ যাব। প্ৰতিটো দিন আমি এডভান্সকৈ চলি আছোঁ, যাতে আমি ইমাৰ্জেঞ্চিত যদি আৰু 1-2 দিন লাগেও, তেতিয়াও আমাৰ মানে আমাৰ টুৰটোৰ প্ৰতিটো বস্তু যাতে আমাৰ কাভাৰ হৈ যায়। এতিয়া 4000 কিলোমিটাৰ আমাৰ গাড়ী চলিছে এতিয়ালৈকে যোৰহাটৰ পৰা। ৰাইজ আমি প্ৰায় 150 কিলোমিটাৰ এতিয়া আহিলোঁ। এতিয়া ৰাতিপুৱা আপোনাৰ 8টা বাজিছে, 8টা বাজিবলৈ 2 মিনিট আছে। আমি ইয়াতে ডিজেল ভৰাই ল'লোঁ। ইয়াতে আমি এতিয়া খাবলৈ ৰৈছোঁ। আজি সঁচা ক'বলৈ গ'লে মোৰ আটাইতকৈ ভাল লগা জেগাডোখৰলৈ যাবলৈ ওলাইছোঁ, ৰামেশ্বৰম। তালৈকে গৈ আছোঁ, আৰু তাৰ আটাইতকৈ ইণ্টাৰেষ্টিংলি মোৰ ধনুষ্কোটি যাবলৈ আটাইতকৈ মোৰ মন আছে। আমি সেইখনতে এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। আমাৰ চবেই ব্ৰেকফাষ্ট আৰম্ভ কৰিলেই। আমাৰ জুম য'তেই নহওক, মুঠতে তাই আৰু খেলিব লাগে। আমি খাবলৈ ক'ৰবাত ৰেষ্টুৰেণ্টত হ'লেই পোৱালি খেলা ধান্দা হৈ গ'ল। এইমাত্ৰ আমি গম পাইছোঁ আমাৰ ডলিৰ ৰিজাল্ট দিলে। ডলি এবাৰ ক্লাছ 9লৈ পালে, তাই 85% পাইছে। ডলি চাওঁ, পাৰ্টি দেই, পাৰ্টি। আজি আমাৰ চবৰে পাৰ্টি ডলিয়ে দিব, হয় না জো? ডলিয়ে দিব নাই? আমি আহি আছোঁ ৰামেশ্বৰমলৈ। এতিয়া আৰু 90 কিলোমিটাৰ আছেগৈ, মানে ধৰক 1 ঘণ্টা 5-10 মিনিট লাগিব আৰু। এতিয়া 11:45 হৈছে টাইম। 12:45 মানত বা 1 বজাৰ ভিতৰত পাই যামগৈ। প্ৰথম আমি হোটেল লৈ ল'ম, হোটেল লৈ মেলি তাতে অকণমান ফ্ৰেছ হৈ মেলি তাৰপিছত ওলাই আহিম ভাবিছোঁ। লাষ্ট আধা ঘণ্টা ধৰি পেলাই আমি এখনো দোকানেই পোৱা নাই। দূৰ দূৰণলৈকে কোনো মানুহ মানে মাত্ৰ গাড়ীকেইখনে দেখিছোঁ। আৰু এতিয়া 4 লেনো নহয়, 2 লেনত আমি আহি আছোঁ।
ৰাইজ চাওক এই ৰাস্তাটো দেখিয়ে ভাল লাগিছে যে আমি সঁচা সঁচিকে ৰামেশ্বৰম সোমোৱা নিচিনাই লাগিছে। বেছি দূৰ নাই বাৰু, ধনুষকোটিলৈ আৰু মাত্ৰ 40 কিলোমিটাৰ আছে। চাওক পাম্বান ব্ৰিজলৈ মাত্ৰ আৰু 20 কিলোমিটাৰ আছে। এইবোৰ গছ দেখিছে নহয়, এইবোৰ গছবিলাকৰ বেক চাইডে সাগৰখন আমি অলপ অলপ দেখি আছো। এইখন চাওক, এইখন সাগৰ। কেমেৰাত ওলাইছে নাই গম নাই পোৱা, কিন্তু ৰাইজ গাড়ী নৰখোৱাকৈ নোৱাৰিলোঁ। চক মইতো সাগৰ দুইফালে, এইফালে সাগৰ আৰু চাওক এইখন সাগৰ। এই দুইফালে সাগৰ আছে আৰু তাৰ মাজেৰে আমি গৈ আছোঁ। ৰাইজ চাওক, এই আমি দলঙৰ মাজেদি আহি আছোঁ। আমাৰ দুইফালেই সাগৰখন, এইফালে সাগৰ আৰু এই ৰাইট হেণ্ড চাইডে সাগৰ। এখন চাওক পাম্বান ব্ৰিজ হয়, এইখনতে ট্ৰেইন গৈ থাকে। কোনোবা এটা মুহূৰ্তত আপোনাৰ ট্ৰেইনখন হয়তো সাগৰ তলে মানে পানীত টাচ কৰিও যায়, সাগৰৰ পানীত। আৰু এইখন হ'ল ব্ৰিজখন, যিখন দি যিকোনো গাড়ী অহা যোৱা কৰিব পাৰে। এয়া আমাৰ লেফ্ট হেণ্ড চাইডে সাগৰ আৰু থেংকছ। আৰু এয়া আমাৰ ৰাইট হেণ্ড চাইডেও সাগৰ। বিভিন্ন জাহাজ আছে গৈ পেলাই ইয়াতে। পাম্বান ব্ৰিজখন 100 বছৰ পুৰণি এখন ব্ৰিজ সাগৰৰ ওপৰত। দ্য লংগেষ্ট ৰেল ব্ৰিজ আছিলে। বেন্দ্ৰা ৱাৰ্লি চিলিং 2010ত বনোৱাৰ আগলৈকে। ৰাইজ চাওক, আমি এয়া ৰামেশ্বৰম পাই গ'লোহি। ইয়াতে এখন হোটেল বিচাৰিব লাগিব। ৰামেশ্বৰমত আমি আমাৰ হোটেলখন পালোহি। এটা ডাঙৰ ৰুম, ঘৰ গোটেই সোপা থাকিব পৰা প্ৰকাণ্ড ৰুম এটা। আমি 8টা মানুহ থাকিব পৰাকৈ, ইমান ডাঙৰ ৰুম। ৰুমটো চাওক আপোনালোকে, ইমান ডাঙৰ ৰুম এটা। ইয়াত 2টা AC লগা হৈছে, ভাল লাগিব। আমি ডুবাইত থাকোঁতে আমি এটা ডাঙৰ ৰুম লৈছিলোঁ, এনেকুৱা ধৰণৰ ডাঙৰ ৰুম। তাতো ভাল লাগিছিলে। ইয়াতো সেই তেনেকুৱা ধৰণৰ এটা ৰুম লৈ লৈছোঁ ৰামেশ্বৰমতো। বাথৰুমো 2টা আছে, এইফালে এটা বাথৰুম আছে আৰু এইফালে এটা বাথৰুম আছে। বেচিন 2টা আছে, বাথৰুম এইফালে আছে, বাথৰুমো ডাঙৰ ডাঙৰ। ৰাইজ চাওক, এইটো ডক্টৰ APJ আব্দুল কালামৰ নেশ্যনেল মিউজিয়াম হয়। ভিতৰত ফটোগ্ৰাফী এলাউ নকৰে তেওঁলোকে, কিন্তু আমি সোমাই ইমান ভাল লাগিলে। আৰু এনেও মানুহজনৰ প্ৰতি বহুত এটা ভক্তিভাৱ এটা আছে, আগৰ পৰা আছিলেই। ইয়াত সোমোৱাৰ পিছত আৰু বহুত বেছি বাঢ়ি যাব আপোনালোকৰ। কোনোবাই যদি চেন্নাইলৈ আহে, মই ভাবোঁ যে যিকোনো উপায় আপোনালোকে ৰামেশ্বৰম আহি পেলাই এইটো চাবলগীয়া এটা জেগা। আৰু এইটো মেইনটেইন কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, আৰু বহুত বেছি টাইট ছিকিউৰিটি। ইনফেক্ট ভিডিঅ'গ্ৰাফী বুলিয়ে নহয়, মোবাইলো তেওঁলোকে এলাউ নকৰে ভিতৰত, আৰু কোনো ধৰণৰ ইলেক্ট্ৰনিক্স আইটেম তেওঁলোকে এলাউ নকৰে। বৰ ধুনীয়া জেগা। আৰু বিশেষকৈ প্ৰতিটো তেওঁৰ সমাধিটো এতিয়াও আছে ধুনীয়াকৈ। প্ৰতিটো তেওঁ ইউটিলিটি বস্তু তেওঁ যিখিনি ব্যৱহাৰ কৰিছিলে শেষ মুহূৰ্তত শ্বিলঙত যেতিয়া তেওঁৰ
মৃত্যুৰ সময়ত তেওঁ যেতিয়া পৰি গৈছিলে, তেওঁ ভাষণ দি থকাৰ সময়ত সেইটো সময়ত যিবোৰ ড্ৰেছ পিন্ধিছিলে সেইখিনি ফটোগ্ৰাফী, প্ৰতিটো ধৰণৰ ফটোগ্ৰাফী তেওঁৰ গোটেই জীৱনটোৰ ভিতৰত প্ৰতিটো ফটোগ্ৰাফী তাত ধুনীয়াকৈ বিৰাট ধুনীয়াকৈ মেইনটেইন কৰিছে। গতিকে আপোনালোক আহিব পাৰে ইয়ালৈ চাবলৈ, খুব এটা ভাল লাগিলে। এতিয়া আমি তেওঁৰ নিজৰ প্ৰকৃত যিটো ঘৰটো আছিলে সেই ঘৰটোলৈ যাম। আমি ৰামেশ্বৰমৰ ইয়াৰ ৰাস্তা, আমি ডক্টৰ APJ আব্দুল কালামৰ যিটো প্ৰকৃত ঘৰ আছিলে তেখেতৰ সেইটোলৈ আহি আছোঁ। টাউনৰ পৰা বৰ বেছি দূৰ নহয়, অলপ দূৰ আছে আৰু 150 মিটাৰ আছে। ৰাস্তাটো বহুত সৰু। এয়া চাওক, এতিয়াও কিমান মানুহ ইয়ালৈ আহি আছে, কিমান মানুহ চাওক। তেখেতৰ ঘৰটো চাবলৈ কেনেকৈ মানুহ লাইন পাতি আছে, কিমান মানুহ নামি আহিছে আৰু এতিয়া চব লাইন পাতি আছে। এওঁ মাত্ৰ স্মৃতি জড়িত ঘৰটো চাব লাগে। সেইটো এতিয়া ইয়াৰ ভিতৰত ফটোগ্ৰাফী এলাউ নকৰে তেওঁলোকে, ইয়াতো ছিকিউৰিটি আছে বহুত। এইটো গোটেই চাৰিওফালটো মই ফটো এটা মাৰি দিছোঁ। এয়া আমাৰ মানুহখিনি। এয়া চাওক, ৰামেশ্বৰম সৰু, একেবাৰে সৰু জেগাডোখৰ আচলতে। তাতে মন্দিৰটো, এইটো মন্দিৰ চাওক, মন্দিৰটো আমি কাইলৈ দৰ্শন কৰিম, তেতিয়া মন্দিৰটোৰ বিষয়ে ক'ম। এটা বহুত ডাঙৰ এটা মন্দিৰ প্ৰকৃততে, মই ক'ম বাৰু গোটেই কথাখিনি কাইলৈ। আৰু এতিয়া আমি আহি আছোঁ, আমাৰ চবেই খুচখুচীয়া বজাৰ কৰি আছে। ৰাইজ আমি এখন হোটেলতে আছোঁ, হোটেল চেণ্ট্ৰিল আণ্ডাৰৱাৰ। এইফালে আমাৰ গাড়ীখন পাৰ্কিং আছে।